নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ বিষয়ে। অসমীয়া ব্যাকৰণৰ প্ৰাথমিক আভাস আজি দিবলৈ আপোনালোকক চেষ্টা কৰিম। ভাষা আৰু ভাষাৰ ৰূপৰ বিষয়ে আজি আলোচনা কৰিম। বিশেষকৈ এই ভাষা আৰু ভাষাৰ ৰূপ বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তৃতীয় শ্ৰেণীৰ পৰা প্ৰায় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এইখিনি খুবেই উপযোগী, গতিকে তেওঁলোকলৈ আপোনালোকে আগবঢ়াব বুলি আশা ৰাখিলোঁ। ভাষা কি? নিজৰ কথা আনৰ আগত প্ৰকাশ কৰা আৰু আনৰ কথা শুনি বুজি পোৱাৰ মাধ্যমেই হ'ল ভাষা। ভাষা শব্দৰ সৃষ্টি হৈছে সংস্কৃত ভাগ ধাতুৰ পৰা। ভাষাৰ জৰিয়তে আমি আমাৰ মনত উদয় হোৱা কথা আনৰ আগত প্ৰকাশ কৰিব পাৰোঁ আৰু আনৰ কথা শুনি বুজিব পাৰোঁ। ভাষাৰ ৰূপ দুই প্ৰকাৰৰ, মৌখিক বা কথিত ভাষা আৰু লিখিত ভাষা। মৌখিক বা কথিত ভাষা সাধাৰণতে আমি কোৱা ইজনে সিজনৰ লগত চিন্তাৰ আদান প্ৰদান বা অনুভৱ প্ৰকাশ কৰা ভাষাক মৌখিক ভাষা বা কথিত ভাষা বোলা হয়। আমি মুখেৰে কৈ নিজৰ কথা যেতিয়াই আনক বুজাব পাৰোঁ সেয়াই হৈছে মৌখিক ভাষা। লিখিত ভাষা কোনো ভাষা গোটৰ মানুহে লিখাৰ বাবে সৰ্বসন্মতিক্ৰমে ব্যৱহাৰ কৰা ভাষাৰ মানৰ ৰূপটোক লিখিত ভাষা বোলা হয়। ইয়াৰ উপৰি যেতিয়া আমি আমাৰ মনৰ ভাৱবোৰ লিখি আনক বুজাব পাৰোঁ সেয়াই হৈ পৰে লিখিত ভাষা। ভাষাৰ বৈশিষ্ট্যৰ বিষয়ে জানো আহক। ইজনে সিজনে অনুভৱৰ আদান প্ৰদানৰ উপায় হৈছে ভাষা। এটি ভাষা অৰ্থপূৰ্ণ হ'ব লাগিব। ভাষাই বাক্যৰ অন্তৰ্নিহিত ৰূপটো প্ৰকাশ কৰে। ভাষাই মানুহৰ স্বভাৱ, সভ্যতা আৰু সংস্কৃতি প্ৰকাশ কৰে। ভাষাৰ মূল অংশ বা উপাদান হৈছে চাৰিবিধ: ধ্বনি, শব্দ, বাক্য আৰু অৰ্থ। এই চাৰিটা উপাদান লগ হৈ ভাষাৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি। শব্দ হৈছে ভাষাৰ আটাইতকৈ মৌলিক বা মূল উপাদান। শব্দ মূলতঃ ভাষাৰ মৌখিক প্ৰকাশভংগী উপাদান, আৰু এই মৌখিক উপাদানৰ লিখিত প্ৰতীক হৈছে আখৰ। একাধিক ধ্বনিৰ সংমিশ্ৰণেৰে শব্দ গঠন হয়, কিন্তু ব্যাকৰণৰ নিয়ম অনুসৰি কেইবাটাও শব্দ গঠন হ'লে বাক্য গঠন হয়, যিবোৰ মূলতঃ প্ৰকাশৰ ক্ষেত্ৰত ভাষা গঠন কৰে, যিয়ে মূলতঃ আমাৰ ওচৰলৈ অৰ্থ প্ৰকাশ কৰে। আমি আজি ভাষা কি আৰু ভাষাৰ ৰূপৰ বিষয়ে থুলমূল জ্ঞান আভাস লাভ কৰিলোঁ। গতিকে আপোনালোকে এই তথ্য সকলোলৈ শ্বেয়াৰ কৰিব বুলি আশা থাকিল, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব অসমীয়া ব্যাকৰণৰ অন্যান্য ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ। জয় অসম।